হেল্ল' গাইজ, আজি হ'ল গৰুৰ বিহু। ইতিমধ্যে চাটমৰা পৰ্ব আমাৰ এদায় হৈছে। আজি গৰুৰ চাট মাৰিলোঁ। যিখিনি নিয়মৰ মাজেৰে কৰিব লাগে সেইখিনি নিয়মৰ মাজেৰে আমি কৰিলোঁ। গৰু প্ৰথমতে আমি ভালদৰে গাটো ধুৱাই তাৰপিছত মাহ হালধি সানি পুনৰ আকৌ গা ধুৱাই দিলোঁ। তাৰপিছত আহি পথাৰত এয়া চাট মাৰি গৰুক এৰাল দিলোঁ। আকৌ গধূলা টাইমত খেদি লৈ যাম। খেদি লৈ গৈ ঘৰত বান্ধি ধুনীয়াকৈ নতুন পঘাৰে গৰুক গোহালিত বান্ধিম আৰু গৰু পিঠা খুৱাম। গৰু বিহুটো সিমানলৈকে শেষ। তাৰপৰা কাইলৈ মানুহৰ বিহু আহিব। মানুহৰ বিহুত আমি ৰাতিপুৱাই সৰুৱে ডাঙৰক সা সন্মান কৰিম, সেৱা শুশ্ৰূষা কৰিম। সকলোৱে ঘৰৰ ইজনে সিজনক সেৱা কৰিমগৈ। মানে সৰুৰ পৰা ডাঙৰলৈ যায়, আমি সৰুৱে ডাঙৰক সেৱা কৰোঁ, সিমানেই। আৰু প্ৰত্যেকেইতো এই বিহুত কাপোৰ যিকোনো এটা লয়েই, গেঞ্জিয়ে হওক বা চোলাই হওক বা যিকোনো লয়েই, কাৰণ গছেও পাত সলায় যেতিয়া মানুহকো সেইটো দিছেই। গতিকে সকলোৱে ভালে থাকক, এই বছৰটি সকলোৱে মংগল হওক, সুখৰ হওক, এয়াই কামনা কৰিলোঁ। ঠিক আছে, আজিলৈ ভিডিঅ'টি ইমানতে সামৰি। পাৰিলে চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।